ষষ্ঠমান শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ অসমীয়া কিতাপৰ পাঠ নম্বৰ 1 সবাতকৈ আপন নামৰ পাঠটোৰ মই প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ এইটোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। গতিকে ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিব, লগতে ওচৰত থকা বেল আইকনটো দবাই দিব, মানে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছিল কৈছে যে কবিয়ে কাক কাক সবতকৈ আপোন বুলি কৈছে। ইয়াৰ উত্তৰ চোৱা। উত্তৰটো হ'ল নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক। খ নম্বৰটো আছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। উত্তৰ হ'ব গাঁও, নগৰ আৰু জান-জুৰিৰ কথা কৈছে। গ নম্বৰটো হ'ল কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। উত্তৰ চোৱা নিজৰ মাতৃভাষাৰে। ঘ নম্বৰ চোৱা কবিয়ে জগতখনৰ কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। উত্তৰ হ'ল নিজৰ আই, নিজৰ দেশ আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। অং নম্বৰ প্ৰশ্নটো চোৱা সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। উত্তৰটো হ'ল সকলোৰে সতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। 4 নম্বৰ প্ৰশ্নটো হ'ল কবিতাটোৰ মূল ভাৱ লিখা। কবিতাটিত কবিয়ে নিজৰ আই, নিজৰ দেশ আৰু নিজৰ মাতৃভাষাক সবাতকৈ আপোন বুলি কৈছে, কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালোঁ। আমি আমাৰ দেশখনত আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভূমিক সবাতকৈ আপোন বুলি কোৱা কাৰণ আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। সেইফালৰ পৰা মাতৃভাষা আমাৰ সবাতকৈ আপোন। এইখিনি হ'ল কবিতাৰ মূল ভাৱ। তোমালোকে 5 নম্বৰত দি আছে পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। যেনে ইয়াতে চোৱা আইৰ লগত চিনাই, চহকীৰ লগত চিনাকি, খুৰীয়াৰ লগত কুমলীয়া, লগত হৈছে সুখ। এইখিনি তোমালোকৰ কিতাপ দিয়া মিলাই পাবা এইটো চাই। ভাবোঁ তোমালোকৰ ভালেখিনি মানে সহায় হৈ আছে। 7 নম্বৰত দি আছে তোমালোকৰ বাক্য ৰচনা কৰা বুলি। বাক্য ৰচনা কেনেকৈ কৰিব লাগে তোমালোকে সকলোৱে জানা নিশ্চয়। ইয়াত চোৱা মই আটাইকেইটা কৰি দেখুৱাই দিছোঁ। শুৱনি বুলি দিবা, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে, আৰু যিটো মূল বাক্য তাৰ তলত কি দিব লাগিব, মানে আমাৰ শব্দটোৰ তলত দাগ দিব লাগিব। সুৰীয়া মানে হ'ল আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন, এনেকৈ লিখিবা। তাৰপিছত ধুনীয়া আছে, নিতা দেখিবলৈ ধুনীয়া কিন্তু পঢ়িব নোৱাৰে। তাৰপিছত চহকী আছে, মানুহজন চহকী কিন্তু অহংকাৰী, এনেকৈ তোমালোকে বাক্য ৰচনা কৰিবা। তাৰপিছত আছে কুমলীয়া, কুমলীয়া দেশক এনেকুৱা লিখিবা, ৰহিমে কুমলীয়াভাৱে মনৰ কথা প্ৰকাশ কৰিলে মহিমৰ আগত। তাৰপিছত আছে সুবিশাল, সুবিশাল পৃথিৱীখন সকলোৰে বাসস্থানৰ মূল, এনেকৈ মানে বাক্য ৰচনা কৰিবা। 8 নম্বৰত দি আছে কবিতাটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। যেনেকুৱা জান-জুৰি, এনেকুৱা বহুতো শব্দ আছে, তোমালোকে বাছি উলিয়াই লিখিবা। এইটো খুবেই গুৰুত্বপূৰ্ণ বুলি কোৱা নাযায়, মানে পৰীক্ষাত এনেকুৱা প্ৰশ্ন নাহে। 9 নম্বৰত চোৱা কি দি আছে, তলত দিয়া শব্দবোৰ ইয়াৰ ৰূপবোৰ লিখা। মানে সদায় মানে হয় বোধক দি আছে, আমি কি কৰিব লাগিব, নহয় নহয় বুলি লিখিব লাগিব। আছে হ'ব নহ'ব, ধৌ নধৌ, শুনা নুশুনা, কৰা নকৰা। ইফালে দি আছে খেলো নেখেলো, যাওঁ যাম নেযাম, দিম নিদিম, লিখোঁ নিলিখোঁ, এইখিনি লিখিবা। তাৰপিছত আৰু বাকী যিবোৰ প্ৰশ্ন আছে সেইবোৰ খুবেই গুৰুত্বপূৰ্ণ বুলি কোৱা নাযায়, আৰু এনেকুৱা মানে নাহে পৰীক্ষাত। গতিকে যিবোৰ আহে সেইবোৰ মাথোন তোমালোকক দেখাই দিছোঁ। 11 নম্বৰত চোৱা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। দিয়া থাকিব ক নম্বৰত যে মই মোৰ আইক ঢেচ পাওঁ। ইয়াত ভাল পাওঁ বুলি দেখুৱাই দিবা। তাৰপিছত খ নম্বৰ আছে মই মোৰ মাতৃভাষাক ঢেচ কৰোঁ, মানে এচৰ উদ্ধা লিখিবা। গ নম্বৰত আমি আমাৰ স্বদেশক লৈ ঢেচ কৰোঁ, মানে ইয়াত গৌৰৱ লিখিবা। তাৰপিছত 12 নম্বৰ মানে বেছি গুৰুত্বপূৰ্ণ নহয়। 13 নম্বৰটো চোৱা অসমৰ 3গৰাকী শিশু সাহিত্যিকৰ নাম লিখা। উত্তৰ দি এনেকৈ লিখিবা। যেমন 1 নম্বৰ আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, 2 নম্বৰ অতুল চন্দ্ৰ হাজৰিকা, 3 নম্বৰ নৱকান্ত বৰুৱা। তাৰপিছত চোৱা 14 নম্বৰত দিয়া আছে মানে তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা। মই কেইটামান বাক্য লিখি দিছোঁ, এনেকৈ লিখিবা। যেনেকৈ মই মোৰ জন্মভূমিক ভাল পাওঁ, আমাৰ জন্মভূমি অতি ধুনীয়া, আমি আমাৰ জন্মভূমিক লৈ গৌৰৱ কৰোঁ, মই মোৰ জন্মভূমিক সদায় শ্ৰদ্ধা কৰোঁ, মোৰ জন্মভূমি অতি প্ৰিয় আৰু মৰমৰ, এনেকৈ আৰু 5টামান লিখি দিবা।
তাৰপিছত 15 নম্বৰটো বেছি গুৰুত্বপূৰ্ণ নহয়। 16 নম্বৰটো চোৱা কি দিছে হাতৰ ভাঙা। মই জানো তোমালোকে সকলোৱে হাতৰ ভাল পোৱা। মানে ক নম্বৰত আছে নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে। ইয়াৰ উত্তৰটো হ'ব চশমা। তাৰপিছত খ নম্বৰটো আছে আইটি তপৰাই কাটি নিলে বাঢ়ি যায়। ইয়াৰ উত্তৰটো হ'ব সূতা। মানে সূতা কাটি নিলেতো ডাঙৰ হ'বই। তাৰপিছত তোমালোকৰ মানে ইয়াত অপশ্যন দিয়া থাকিব 4টাকৈ। কিন্তু গ নম্বৰত কি কৈছে যে দি মৰিল কোন, মানে তোমালোকৰ বক্সৰ ভিতৰত দিয়া আছে। ইয়াৰ উত্তৰটো হ'ব দদিচি। তাৰপিছত ঘ নম্বৰটো আকৌ কৈছে নি মৰিল কোন, তাৰপিছত মানে ইয়াৰ উত্তৰটো হ'ব ৰাৱণ। তাৰপিছত নম্বৰত আছে নিদি মৰিল কোন, মানে তোমালোকে বক্সৰ ওপৰত লিখিবা উত্তৰ বুলি দুৰ্যোধন। আৰু প্ৰথম 6 নম্বৰত আছে নকৈ মৰিল কোন, ইয়াৰ উত্তৰটো লিখিবা জয়মতী। চ' আজিৰ ভিডিঅ' তোমালোকৰ এইখিনি। গতিকে এনেকুৱা আৰু তোমালোকৰ মানে সহায় হোৱাৰ কাৰণে প্ৰশ্ন যদি বাকী ছাবজেক্টৰ প্ৰশ্ন বিচাৰা তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিবা। মানে মই যত্ন কৰিম তোমালোকৰ সম্পূৰ্ণ ভিডিঅ'টো দিবৰ কাৰণে।